নমস্কাৰ মই অৰুণ মোৰ ইউটিউব চেনেল অৰুণ শৰ্মালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই লৈ আহিছোঁ আজি আপোনালোকৰ ওচৰত দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। তাৰে ভিতৰত প্ৰথমটো খবৰ হৈছে অসমত আহি পাইছে গাহৰি ভাইৰাছ আৰু এই গাহৰি ভাইৰাছৰ ফলত অসমৰ আমাৰ ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ চাৰিআলিকে লৈ 1964টা গাহৰিৰ মৃত্যু হৈছে। কিন্তু আমাৰ ভেটেনেৰি আৰু এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়াই জনাইছে যে এই ভাইৰাছ গাহৰিৰ পৰা মানুহলৈ নিবিয়পে আৰু আমি তথাপিও এতিয়া ইয়াৰ ওপৰত সতৰ্কতা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় আৰু এটা নিৰ্দেশনা জাৰি কৰা হৈছে যে আমি বৰ্তমান গাহৰি মাংস খাব নালাগে আৰু বেচিবও নালাগে। তাৰপিছত আছে আমাৰ দ্বিতীয়টো খবৰ হৈছে আমাৰ অসমৰ যিখিনি ছাত্ৰ ছাত্ৰী ৰাজস্থানৰ কোটাত আবদ্ধ হৈ আছিল তেওঁলোকক এতিয়া বাছৰ জৰিয়তে আমাৰ অসমত গুৱাহাটীত অনা হৈছে আৰু তেওঁলোকক গোটেইখিনি মেডিকেল টেষ্ট কৰি যিখিনি ল'ৰা ষ্টুডেণ্ট আছিল সিহঁতক সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে আৰু ছোৱালীসকলক তাৰ ওচৰে পাজৰে থকা যিখিনি হোটেল আছে হোটেলখিনিত কিছুমান হোটেল নিৰ্দিষ্ট কৰি পেলাই সেইখিনি হোটেলত সিহঁতক এতিয়া কোৱাৰেণ্টাইনত 14 দিনৰ কাৰণে ৰখা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ গোলাঘাট জিলা চিকিৎসাধীন হৈ থকা কৰোনা ৰোগীৰ 8জনক এতিয়া ৰিলিজ কৰা হৈছে আৰু সৰ্বমুঠ আমাৰ অসমত 27জন ৰোগীক ৰিলিজ কৰা হৈছে বা ঘৰলৈ যাব দিয়া হৈছে। চ' আমাৰ অসমত 35জন ৰোগী আছিলে তাৰে ভিতৰত 27জন ৰোগীক ৰিলিজ কৰাৰ পিছত আমাৰ অসমত এতিয়া 8জনহে ৰোগী কৰোনা আক্ৰান্ত আছে আৰু আশা কৰিছোঁ এই 8জন ৰোগীও অতি জলদি ভাল হৈ যায় আৰু আমাৰ অসমখন কৰোনামুক্ত হয়। আমাৰ চতুৰ্থটো খবৰলৈ অসম চৰকাৰে এটি ধুনীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ব্যৱস্থাৰ দ্বাৰা আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এখন জিলাৰ পৰা আন এখন জিলালৈ যাব পাৰিব আৰু এই ব্যৱস্থাটো অসম চৰকাৰে 25, 26 আৰু 27 তাৰিখলৈকেহে কৰিছিল কিন্তু বৰ্তমান এই ব্যৱস্থাটো 28, 29 আৰু 30 তাৰিখলৈকে বঢ়াই দিয়া হৈছে আৰু আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এই ব্যৱস্থাৰ জৰিয়তে আপুনি এখন জিলাৰ পৰা আন এখন জিলালৈ যাব পাৰিব। এতিয়া আহিছোঁ আমাৰ অন্তিমটো খবৰলৈ আৰু আমাৰ অন্তিমটো খবৰ হৈছে আপোনাৰ যদি আপোনাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ ভিতৰত কোনো ঔষধৰ ব্যৱস্থা কৰিব পৰা নাই তেতিয়াহ'লে আপুনি 104ত ফোন কৰি পেলাই আপুনি ঘৰত হোম ডেলিভাৰী ঔষধ পাব পাৰিব আৰু আপোনাৰ সেই ঔষধটো যদি 200 টকাৰ তলৰ ঔষধ থাকে তেতিয়াহ'লে অসম চৰকাৰে এই ঔষধটো আপোনাক বিনামূলীয়া প্ৰদান কৰিব। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে আৰু এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিব। লগতে আপোনালোকে যদি এই চেনেলটোত নতুন হয় তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবৰ কাৰণে নাপাহৰিব। চ' ধন্যবাদ ফ্ৰেণ্ড, জয় আই অসম।